নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিপক্ক শিক্ষা বিভাগ কৰোনাৰ বাবে পৰীক্ষা স্থগিত ৰাখিব লগা হৈছিল যদিও কেইটামান বিষয়ৰ ওপৰতহে পৰীক্ষা অনুষ্ঠিত কৰিব শিক্ষা বিভাগে শিৱসাগৰত আজি এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কোনো কাৰণতে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ নাথাকে বুলি ঘোষণা কৰি মন্ত্ৰী পেগুৱে কয় যে স্বাস্থ্য বিভাগৰ অনুমতি পালে নিৰ্ধাৰিত কৰা হ'ব পৰীক্ষাৰ দিন কিছুদিনৰ পিছতে অনুষ্ঠিত কৰিব লগা পৰীক্ষাৰ বিষয়েও ৰাজহুৱা কৰা হ'ব আৰু সাংবাদিকক জানিবলৈ দিয়া হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ঐ তই নপঢ়িলে হা অকল যে মোবাইল বেলেগ কাম নাই আৰু তই ষ্টৰিয়া গাল ফালি দিম তোক কি কৈ আছ চব ল'ৰা ছোৱালীয়ে পঢ়ি আছে পঢ়া শুনা ধান্দা নাই ওলাই গলি ঠেং ভাঙি দিম ঐ ক'ত আছ এফালৰ পৰা আহোচোন ব'ল মই ইয়াতে আছো পৰক্ষা গম পাছই নহয় এতিয়া পাইছো পৰীক্ষাটোতো হ'বই না শুনিছো তাকে শুনিলেইতো নহ'ব না আৰে এতিয়া তই পঢ়িছ মই গম পাইছো নাই কালি খন্দেশ্বৰ জীয়েকৰ পৰা কিতাপ কোনে আনিছিলে সেই নহয় মই কিতাপ আনিবলৈ যোৱা নাছিলো নহয় মই কিতাপ অনাৰ চলেৰে তাইক চাবলৈহে গৈছিলো হয়তো ৰমেন নহয়নে হয়তো পঢ়ি আহিছে দিছা না হয়তো চকুৰ গুৰি কলা পৰি গৈছে এইটো দেখিবলৈ মন নাযায় মই এইটো ষ্টেণ্ড কৰিম বহি এখন কলে যাম কি হ'ল ক বচোন মোক বহি থাকিবলৈ চাই নাই মোক যাওঁ কিতাপ তই কথা এটা গম পাইছ নাই কি পৰীক্ষা যে সেই বাতিল হ'ব গম পাৱ নাপাৱ ইমানকে তোৰ পঢ়ি শুনি লাভ নাই আৰু গম পালি বেয়া কাম কৰিছে পৰীক্ষা হ'ব লাগিব কি হ'ব লাগিব তই আমি কোৱা কথা নহয় তোৰ মায়েৰে কোৱা কথা আমাৰ কিবা এটা হৈ গ'লে কোনে ৰিক্স ল'ব আমাৰ যদি কিবা এটা হয় তোৰ বাপেৰে ৰিক্স ল'ব মানে মায়ে ৰিক্স ল'ব তই তেনেকে ক'লে নহ'ব নহয় তহঁতৰ মা দেউতা পইচা আছে আমাৰ মা দেউতা পইচা নাই নহয় মোক পঢ়িব লাগিব এক্সাম দিব লাগিব ভাল পইচা পাতি খেল নাই এইবোৰ তোৰ মোমায়েহে জানিব তই আমি যদি তাক পৰীক্ষা দিবলৈ যাওঁতে যদি কৰোণাত ন তোৰ বাপেৰে ৰিক্স ল'ব নে মায়ে ৰিক্স ল'ব কোনে ৰিক্স ল'ব বাৰু হ'ব তই যি কওক কৈ থাক মই যাওঁ হ'ব যা হ'ব তহঁতৰ লগত কোনে কথা পাতে যা হজম নহয় নাকৰ পোনে যাবি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম স্থানৰ উত্তীৰ্ণ হৈছে প্ৰিয়াংকু শইকীয়া আপোনাক কিমান সময় পঢ়িছিল মই ডেইলি 8 ঘণ্টামান পঢ়িছিলোঁ আৰু আপুনি কিমানটা বজাত উঠে মই 6:30 বজাত উঠোঁ আৰু কিমান বজাত শুৱে মই 10:30 বজাত শুওঁ আপোনাৰ স্কুলখনৰ নামটো মোৰ স্কুলখনৰ নামটো কাকপথাৰ হায়াৰ ছেকেণ্ডেৰী আপোনালোকে দেখিবলৈ পাইছে ইয়াত বহুত মানুহৰ সমাগম হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত এখন ফুলাম গামোচাই আদৰণি কৰা হৈছে ইয়াত দেখিছে আপোনালোকে ফুলমালা ছটিওৱা হৈছে ষ্টেণ্ড কৰাৰ মজাই বেলেগ কি হ'ল মোৰ গামোচা এখন ক'ত কিহৰ গামোচা আৰে মোৰ ডিঙিত গামোচা আছিলে কিহৰ গামোচা মইতো এই খানা কথাহে ক'বলৈ কৈছিলো অথনি পাতিছিলোঁ কি হ'ল ৰচোন কি হ'ল কিহৰ গামোচা ভাল সপোন এটা দেখি আছিলো গম পাৱনে কি মই হেনো সপোনত ষ্টেণ্ড কৰিছো ষ্টেণ্ড কৰিলি
হে কি ফটা সপোনবোৰ দেখাম গেলা হে সপোন দেখি আসলি তই হেই বল এটো দিন পরে কি সপোন দেখি তই স্ট্যান্ড কৰা সপোন তো আছিলে বল ওই এটো চাই চা ক্যান্সেল কি ক্যান্সেল পৰীক্ষা ও বল পৰীক্ষা ক্যান্সেল বল সময় নাই খবৰটো বুজিছা না বংশ কচোন তহঁত এতিয়া কি কাৰণে আহিলি কথা এটা গম পাইছে নহয় চাগে এইটো চা এইটো চা অৱশেষত পৰীক্ষা বাতিল হ'ল এই বেয়া কাম মানে তই নকৰ কি কৈছ তই কিমান মই ষ্টেণ্ড কৰিলোহেঁতেন তই গম পোৱা নাই মই কিমান পঢ়িছিলো মই এনেই পঢ়িলো এইবোৰ বেয়া কাম কৰিলে ময়ো কম পঢ়িলো নেকি ৰাতি 10:30লৈকে পঢ়িছো মই এই তোমাক বোলো খবৰটোকে দিওঁ যাওঁ যামগে আৰু দে মই তোক এই নিউজটো দিবলৈহে আহিছোঁ তই বোলো বেছি দুখ চুখ কৰি নাথাকিবি পাৰিলে কৰোণাটো টেষ্ট কৰি আহিবি হ'ব যামগে ঠিক আছে